हेलो एवरीवन आपनालोक সকলোকে মোৰ ইউটিউব চেনেল ভাৰতীজ কিটচেনলৈ আদৰণি জনাইছো। আজি মই আপোনালোকক অসমীয়া পৰম্পৰাগত খাদ্য আঙলি পিঠাৰ এটা অতি সহজ ৰেচিপি লৈ আহিছো। যেহেতু মই এই পিঠাবিধ পিঠাগুৰি আৰু চেনি নিদিয়াকৈ বনাই দেখুৱাম, গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলো। মোৰ এই ভিডিঅ'টো কেৱল সেই সকলৰ বাবেহে যিসকলৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে, কিয়নো মই পিঠাটো বনাওঁতে প্ৰয়োজন হোৱা মূল উপকৰণবিধ কেৱল মাত্ৰ সৰু ল'ৰা ছোৱালী থকা ঘৰতহে পোৱা যায়। প্ৰথমে মই এটা ডাঙৰ বাটিত অংগনবাদী কেন্দ্ৰৰ পৰা দিয়া চাটুগুৰি আধা বাটি লৈ ইয়াতে এতিয়া অকণমান নিমখ, অকণমান ঘি, এচামুচ ৰাইচ ব্ৰেন অইল আৰু 2 চামুচ ৰুকা নাৰিকলৰ গুড়ি দি ল'লোঁ। আপোনালোকৰ ঘৰত যদিহে ৰাইচ ব্ৰেন অইল নাই তেনেহ'লে ৰিফাইন তেলকে অকণমান দি ল'ব। এতিয়া এই গোটেইখিনি মিলাই কুহুমীয়া গৰম গাখীৰ 1 কাপ দি আকৌ গোটেইখিনি ভালদৰে আটা মঠাৰ দৰে মঠি ল'ম। আপোনালোকে গাখীৰখিনি পৰাপক্ষত মোৰ দৰে কমকৈ দিব, যাতে গাখীৰৰ পৰিমাণটো বাঢ়ি নাযায়। গাখীৰৰ পৰিমাণটো বাঢ়ি গ'লে মঠিবলৈ দিগদাৰ হ'ব। এতিয়া হাতত অকণমান ঘি খানি লৈ ভিডিঅ'টো দেখুৱাৰ দৰে সৰু সৰুকৈ লাডুৰ দৰে লৈ হাতৰ তলুৱাই মোৰ দৰে দীঘলীয়া কৰি দিব। ঠিক সেইদৰে বাকী পিঠাখিনিও আপোনালোকে বনাই ল'ব। হাতত যদি ঘি খানি লৈ পিঠাখিনি বনাওঁতে হাতত লাগি নধৰে আৰু লগতে পিঠাখিনিও ভাঙি নাযায়। আপোনালোকৰ সন্তানে যদি অংগনবাদী কেন্দ্ৰৰ পৰা দিয়া এই চাটুগুৰি নাপায়, তেন্তে তেওঁলোকলৈ মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। মোৰ পিঠাখিনি বনাই হৈ গ'ল। এতিয়া এটা চচপেনত আধা লিটাৰমান গাখীৰ দি লৈছোঁ আৰু গাখীৰখিনি অকণমান গৰম হ'লে ৰুকা নাৰিকল 1.5 চামুচ দি ভালদৰে লৰাই দিম আৰু তাৰ পাছতে এই পিঠাখিনিও দি দিম। আপোনালোকেও পিঠাখিনি মোৰ দৰে দি দিব, তেতিয়া পিঠাখিনি ভাগি যোৱাৰ ভয় নাথাকে। পিঠাখিনি দি আকৌ এবাৰ লাহে লাহে লৰাই দিছোঁ আৰু ইয়াৰ পাছতে গেছটো অকণমান কম কৰি পিঠাখিনি ভালদৰে সিজি ফুলি নোযোৱালৈকে 5 মিনিটমান সময় সিজাই ল'ম। 5 মিনিটৰ পাছত মোৰ আঙলি পিঠাখিনি খাব পৰা হৈ গ'ল। এনেদৰে বনালে খাবলৈ বহুত বেছি ভাল হয়। আপোনালোকেও এনেদৰে বনাই এদিন আপোনালোকৰ শিশুটিক খাবলৈ দিয়কচোন আৰু আপুনিও খাই চাওক। এবাৰ খাবলৈ পালে শিশুটিও বাৰে বাৰে খাই থাকিবলৈ বিচাৰিব, লগতে আপোনালোকেও খাবলৈ মন গৈ থাকিব। যদিহে মোৰ এই ৰেচিপিৰ ভিডিঅ'টো চাই ভাল পালে, তেন্তে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ সকলোতকৈ আগতে পায়।